এয়া দেখিছেনে বাৰু আপোনালোকে নিমাতীঘাটত এক ভয়ংকৰ নাও দুৰ্ঘটনা। কেনেকৈ এখন ফেৰীয়ে আন এখন ফেৰীক খুন্দা মাৰিছে। ফেৰী দুখনৰ নাম হ'ল এখন ফেৰী মা কমলা, আনখন শিপাখাই ফেৰী। 120ৰো অধিক যাত্ৰী আছিল ফেৰী দুখনত। ব্ৰহ্মপুত্ৰ বৰলুইতৰ বুকুত কেনেকৈ বুকু কঁপি উঠা এক দৃশ্য। এই দৃশ্য দেখি নিশ্চয় সকলোৰে বুকু কঁপি উঠিব। এই ঘটনাটোৰ বাবে প্ৰকৃততে ভুল কাৰ? নাও দুখন খুন্দা খোৱাৰ পিছত সৰু নাওখনত পানী সোমাবলৈ ধৰিছে আৰু লাহে লাহেকৈ বৰলুইতৰ বুকুত নাওখন ডুব যাবলৈ লৈছে। দেখিছে কেনেকৈ এক শোকাহকৰ পৰিৱেশ। নাও দুখন কিছু সময় পানীত উটি গৈ আছে। চাওকচোন কেনেকৈ নাওখন পাল্টি খাই সম্পূৰ্ণ ডুবি গৈছে। নাওৰ পৰা জঁপিয়াই কিছু লোকে মৃত্যুৰ মুখৰ পৰা নিজক বচাবলৈ কেনেকৈ চেষ্টা কৰিছে দেখিছেনে বাৰু আপোনালোকে? চাওকচোন কেনেকৈ তেওঁলোকে চিঞৰিছে। শেষত মোৰ চেনেলটো জোনমণি বি বৰুৱা ব্লগ ছাবস্ক্ৰাইব কৰি দিব।